নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ গীতাশ্ৰী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান বিহু বতৰ, চ' আজি আপোনালোকক মই জেং পিঠা কেনেকৈ বনাই তাকে দেখাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈ লৈছোঁ। আপোনালোকে বৰা চাউল ইউজ নকৰিব, বাকী আপোনাৰ ভাত খোৱা চাউল আপোনাৰ জহা ৰঞ্জিত যিকোনো চাউলে ইউজ কৰিব পাৰে। আৰু পিঠাগুড়িটো আপোনালোকে ঢেঁকীত খুন্দি ল'ব, মিক্সিত খুন্দিলে বেছি খৰখৰীয়া হৈ যায় আৰু এই ইমান গুড়ি হোৱা দেখিছেনে, পাউডাৰৰ নিচিনা। আমি নৰ্মেলি নেটৰ চালনী ইউজ কৰোঁ এই পিঠাগুড়ি চালিবলৈ। তেনেকৈ চালি লোৱাৰ পিছতো আপোনালোকে এবাৰ পাতল কাপোৰ এখনেদি পিঠাগুড়িখিনি আৰু এবাৰ চালি ল'ব, তেতিয়া এনেকুৱা মিহি হৈ যাব আৰু পিঠাটো খুব সুন্দৰ হয়। আৰু এয়া মই চচপেন এটাত পিঠাগুড়িখিনি গুলি ল'লোঁ আৰু অকণমান নিমখ দি দিছিলোঁ, সেয়া দেখুওৱা নহ'লে বাৰু। আৰু এই দেখিছেনে কিমানটো জোখত ৰাখিছোঁ মই। এনেকৈ হাতেদি ওপৰলৈ দাঙি দিওঁতে তাৰ হৈ পিনে পৰি আছে, দেখিছেনে। আপোনালোকে কম কম দি পানী মিক্স কৰি এনেকৈ গুলি ল'ব পিঠাগুড়িখিনি। আৰু এয়া মই জুইকুৰা জ্বলাই ল'লোঁ। মোৰ চৌকাটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। আৰু এয়া মই তেল অকণমান দি পিনে টাৱাখন অকণমান তিয়াই লৈছোঁ। আৰু এনেকৈ ওপৰলৈ অলপ হাতখন দাঙি এবাৰ অকণমান ৰখাব বাচনটোতে, তাৰপৰা টাৱাখনৰ ওপৰত আঙুলিকেইটা অলপ সেৰেঙাকৈ মেলি এনেকৈ ঘূৰাই থাকিলেই হ'ল। কিমান মিহিকৈ পৰিছে দেখিছেনে। আৰু এনেকৈ আপোনালোকে উঠাওঁতে চামুচো ইউজ কৰিব পাৰে, মই হাতেদিয়ে কৰিছোঁ, কৰি থকা অভ্যাস যিহেতু মোৰ। আৰু এয়া ওচৰতে বৌ এজনীয়ে মোক এনেকৈ জাপি দিছে পিঠাটো। আলফুলে প্ৰেছ কৰিব, বেছি জোৰেৰে প্ৰেছ কৰিলে পিঠাটো নুফুলিব পিছত। মই আৰু এটা বনাই দেখাই আছোঁ। এয়া এইটো অকণমান উঠাওঁতে ভাঙি গৈছে, তথাপিও কোনো কথা নাই, মাজত আপোনালোকে এনেকৈ জাপোঁতে দি দিলেই হ'ল, একো বেয়া নহয়। আৰু এনেকৈ আপোনালোকে যিকোনো চেপতে পিঠাটো ৰাখিব পাৰে, ত্ৰিভুজ আকৃতিৰ হ'লেও ৰাখিব পাৰে। আৰু পিঠাটো এনেকৈ বনাই হোৱাৰ পিছত আপোনালোকে ডলা বা চালনী এখনত ৰ'দত শুকুৱাই ল'ব। এটা টান ৰ'দতে শুকাই যায়, কিন্তু ৰ'দটো কোমল হ'লে 2-3টা ৰ'দ লাগি যায়। আৰু বৈয়ামত তাৰপিছত শুকোৱাৰ পিছত ভৰাই থ'ব আৰু ৰিফাইনত যেতিয়া মন যায় উলিয়াই ফ্ৰাই কৰি খাব পাৰে পাপৰ নিচিনাকৈ। খাবলৈ খুবেই ধুনীয়া লাগে, আপোনালোকেও ঘৰত বনাই খাই চাবচোন আৰু কেনেকুৱা পাতে জনাব।